নমস্কাৰ দাদী খুৰে যিটো যেতিয়া দাদা বৌ গোটাখনকে আজি মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মহিলা যাব লৈছোঁ, ক'ত যাব লৈছোঁ, কি কৰি আছোঁ মানে দাদী ঘৰ আজি কি মানে লকডাউন না, ক'ত যাম মানে কি কৰিম জাগাই বিচাৰি নাপাওঁ। গতিকে এলা মই যাম পঞ্চপুৰ বাজাৰত যে এখন মানে দোকান দেখাম, মানে প্ৰমোচন কৰা সেনেকা হ'ব কেষ্টা কিজেং ঠেং মানে। গতিকে আৰু ভগৱানক চিন্তা ওলাইছোঁ পুৰা আর কি বিৰিয়ে লৰছোঁ আজি। এনেওতো গাড়ী নাই না, আমি গরিব মানুহ হাজারো হোক সাইকেল মানে সাইকেল চলাব টান লাগে, তার কারণে বেরিয়ে লরছং কত দূর পারং যাং কি দেখাব পারং। এইগো রাস্তা পঞ্চপুর যাই দিয়া বৰচৰাত যাওয়া যায় এইগো রাস্তা দিয়াই। ওর পিছত এইখান হচ্ছে আমার তার ফিল্ডখান আজি একদম ফিল্ডখান ফ্রি আছে, কারণ এতে গরু চরু নাই আর এনে নহলে যি গরু হয় না বানাপানি হলে। আমার এতে এই ফিল্ডখানত একটা ইনকা ডেঞ্জার খেলা হয়, মানে প্লেয়ারগিলাখন উঠে 11 জন আমার এতে একফাল দিয়ে উঠে মানে 22 জন করে, তাহলে এইগো খেলা কেঙ্কা হব এইগো ভাবে। ইগো হৈছে আমার অভিনাশ ভাইটি, একদম মই চকিয়া হোক বিরাট রাগ তুলে দং। আর এই 2 দিন আগত পাবজি খেলে আছিল, একদম মই ফোন করতে ওকে পুরা গরম তুলে দিছোঁ আর কি, মোক দেখিবই নাপারে এলা। আর বিশেষ করে এই কোনাটা ইগো কুয়াগো দেখছ না, এই কুয়াগতের একদিন একদম মই জিগো ভয় খাইছোঁ না, একদম কান্না হওক। একটা গাহরিতে বান্ধি থোৱা আছে, ৰাতিবেলা মানে আহি আছিলোঁ মই একেলাই গয়েত করছে আর কি। একটা মই ভাবিলোঁ কি বা বস্তু আৰু এই ৰাতি, আৰু ওচৰতে শ্মশানখান আছে আৰু এনেতো মানে পুৰা ভূত চুত নাই বুলি বুজাং মানুহে, কিন্তু ময়ো ভয় খাং ৰাতি হলে। আৰু শ্মশানত যোৱা বাদ গৈ মই দেখি আছোঁ অল্প আগত আছে, বেছি দূৰ নাই। আৰু শ্মশানত মানে কোন দিয়ে যায়, এই ৰাস্তা কতে দিয়ে যায়, আৰু ইদিয়ে আমি একদিনাখন যাব লাগিব এই খৰগতত। এই গতে হৈছে আমাৰ তাৰ শ্মশান। গতিকে যি কুদিন আছোঁ ভালে ইডিয়া আৰু ষ্টেডিয়ামের বিল্ডিং উঠি আছে, ভাইটি ভণ্টিগিলা খেলাব পাৰিব, আমাৰ দিনত নহ'বকে। আৰু মই আহি পাইলোঁ এইখান হৈছে মই পৰা এম ই স্কুলখান এই স্কুলখানৰ নাম হ'ল পঞ্চপুৰ এম ই স্কুল। মানে এইখানত পৰা মানে মজাই বেলেগ আচলতে। আৰু এই ঘৰখন নতুন করে হলি মই তেলা পঢ়িছিলোঁ হেলা আছিল, হেলা ষ্টাৰ্ট কৰিছিল মই পাইছিলোঁ 1 বছৰ নাকি পঢ়িব পাইছিলোঁ এই ৰুমত এই ঘৰৰ। তাৰপিছত আৰু নাপাওঁ, এই পৰা একটা 360 এংগেলত দেখি আছোঁ। এইখান ভুবনেশ্বর পাহাড়খান গেল, আরেকবার দেখাম। এইখান ভুবনেশ্বর পাহাড়খান মানে ইগতে টং আগো। আর ইগো হচ্ছে ভুবনেশ্বর পাহাড়ের যি আশ্রম আছে, আশ্রমত যাওয়া রাস্তা। গতিকে এলা মই যাম পঞ্চপুর বাজার। এইখানে হচ্ছে আমার এতিয়া পঞ্চপুরে ফিল্ডখান এর অবস্থা কি হয়ে আছে বর্তমান চা একদম করোনার কারণে মানে অবস্থাই নহয় হৈছে। প্লেয়ার নাই, একটাও নাই প্রায়। এই যে 2টামান বহি আছে, 2টা নেখেলাই এনেই আছে, মানে যি কি নহওক আৰু এলা এই ফিল্ডত থকা 3টাই মোক ডাকাই লেলা যাং উমাৰতে যে এখানে গল্প চল্প কৰোঁ হাজাৰ হওক। মানে কেংকা এনে লাই নিগিলে তেল মাৰিব, পাত্তা নিদিছ কি নিদিছ সেংকা ক'ব। গতিকে সিগিটি কথা শুনাতকৈ মই যাৱাই ভাল দিয়ে। গতিকে মৰতে যাং একবাৰ কি কৰি আছে চাং। মই এবাৰ ফিল্ডত নামি আহি আমাৰ মানে একেলগে পৰা দোস্তি আছে 2টা, আৰু একটা ছোট ভাইটি আছে। গতিকে চব মোৰ লগে খানে মানে হাজাৰ হওক পাত্তা কদং তোৰ আগৰ কাৰণ কেংকা খবৰ চবৰ বহুত দিনে মোৰ লগ পাইলং। আৰু ভাল খবৰ ভাল 3 ভাতৃক বাই দিয়া। এইবাৰ মই যাম এই দাদাৰ দোকানত। ৰঞ্জন দা ইগোটে হৈছে মই টাৰ্গেট কৰা মানে দোকানখন য'ত মই টাৰ্গেট কৰি আছোঁ। আৰু মই আড্ডা দিয়ে মানে টাইম পাছ কৰা দোকানখন হৈছে এইখানে হৈছে আড্ডা মাৰি এতে টাইম পাছ কৰে এবাৰ কৰা। এতে আচলতে লাইনের বস্তু কিটি পাবি, আৰু লগতে এতে ৰঞ্জন দা কি কয় বৰা ইগো কি হ'ল লাগাই খৰ কি করলে বরা ওয়ারিং নে কি করলে লাগোয়া হয় হিগো বস্তু কেসি কেপিং কেসিং কেপিং না কি হেঙ্কা মুঠতে কিবা একটা কয়। আৰু বিশেষ করে মানে এগুলা গুণা কাজাল ঠাজাল এগুলা দত লগতে মানে নারকলি চুতলি কিবা মানে লাগিলে পাবি আর কি। আমার এটা পঞ্চপুরতে রঞ্জনদার দোকানতে পাবি, বেলেগ দোকানে যাবার দরকার নাই। আর যদি ওচৰত হয় আমাৰ পঞ্চপুৰে ইগোটতে আহিবি, কোনো নক'ব লগা নাই। আৰু এইফাল দিয়া সেই দংকলে পাইপ চাইপ আছে কিবা কিনি মানে ঐ এতিয়া তাত দোকানখনৰ পৰা কি দোকান কয় ইগো পৰা হাৰ্ডৱেৰ না কি হাৰ্ডৱেৰ না কি কয় মুঠতে সেনেকৈ একটা কিবা কয় নাম দোকানখন বুজাটো পাইছকে। মানে যদি কিবা নতুন খৰচৰ বান্ধি আছিস কিবা কৰি আছিস তাহলে মানে আহিয়া বস্তুখিনি লৈ যাবি ইয়াৰ পৰাই, অল্প কম চমতে হ'ব। আৰু মোৰ কথা কবি মানে আমি একেলগে মানে আড্ডা মাৰোঁ তো, মোৰ কথা ক'লে অল্প চল্প কমত দিব হয় না ৰঞ্জন দা? দিবি না? মই একদম কমত দিব ফিক্স। মানুহটো হ'লচেলাৰ ৰেটত দিব। গতিকে যি কি নহওক আহিবি গোটেইখানে
আহিয়া মোকো পুৰা গৰম লাগছে মানে কি কৰিম আৰু এলা বিশেষ কিবা ৰঞ্জন দা তোৰ বৰ্তমান কেনেকা লকডাউনতে বিজনেছ কেনেকা চলি আছে বিজনেছ মোটামুটি আছে ঠিকে আছে মাল উঠাব পাৰছ না নাই প্ৰেছ লকডাউনতে মাল উঠাইছোঁ বহুত মাল উঠাইছোঁ আছে মোটামুটি মানুহ যি লাগে সি পাব বৰ্তমান পাব মানে হাৰ্ডৱেৰ দোকানৰ মানে বস্তুৰ মানে সম্পূৰ্ণ বস্তুখিনি আছে না হাৰ্ডৱেৰ চিট কিনি তোৰ দৰ্জা যি গহাই কি কম এনেকা কৰে যে সেই চিট কিনি কি কহি চিট কিনি আছে কবজা আছে এলড্ৰপ আছে এলড্ৰপ হয় মানে আৰু ধৰি লওক চিয়াৰ থিয়াৰ আদি কৰি ডাইনিং যিকোনো বস্তু মানে পাব পাৰি ডাইনিং চাইনিং আৰু লাইনৰ ইলেক্ট্ৰিক বস্তুখিনি আছে না লাইনৰ বস্তুখিনি মানে লাইনৰ বস্তু ইলেক্ট্ৰিকৰ বস্তু সম্পূৰ্ণ বস্তু বৰ্ড চুইচ মানে বৰ্ড চুইচ আদি কৰি কেপিং বাল্ব মানে লাইট তাৰ চাৰ সম্পূৰ্ণ মানে গোটেইখিনি পাবকে আৰু কি যিখিনি কাবাই মানুহ হৈছে দোকানৰ কাষ্টমাৰ হৈছে ইগো হৈছে কি কয় চাপি গেজাল চাপি গেজাল ইগিটি মানে কি কয় চানাচুৰ হেংকা দেখে কিন্তু ইগিটি চাপা ঠেংকা দেখে গাজাল ইগিটি 2 ইঞ্চি 3 ইঞ্চি হেংকা কিবা কিনি গাজাল আৰু কি ওর পাছত এইগিলা বল্টু চল্টু আছে সেইগিলা ভিতৰৰ ভৰি থোৱা আছে বল্টুগিলা লম্বা কত লম্বা লাগে মানে সেই লিমিট আছে না বস্তু যত নহয় তত লম্বা হ'লেও নহ'ব ওর পাছত এইগিলা গাজাল ওর পাছত আৰু কি আছে ব্ৰ এইগিলা কি এই যে 3 স্ক্ৰু আছে এই বস্তু এই বস্তু মই লাইট দিলওঁ বৰ্তমান ৰাতি হৈছে ইগো চা ইগো মাৰ্কেটত নতুন হৈছে মালগো একদম মানে হেংকা কি কম ইগো ৰেডিমেড একচুৱেলি ৰেডিমেড ওর পাছত ইফালে এইগিলা কি কয় পাতি নে কি কয় পাতি এইগিলা বল্টু কি আৰু এইগিলা কি বস্তু আৰু একচুৱেলি মানে কি কয় আমাৰ এই যিখিনি মিস্ত্ৰীখিনিৰ কাৰণে এইগিলা বস্তু মানে কি এইগিলা ৰড কাটা না ৰড কাটা আছে ৰড কাটা আৰু কি কাটা উড কাটা টাইলছ কাটিং টাইলছ কাটা উড কাটা এইগিলা একচুৱেলি নামগিলা নাপাওঁ এইগিলা ৰং চং আৰু বহুত আছে আৰু কি আছে ব্ৰ বিশেষ কৰে ইগো কি বস্তু প্ৰাইমাৰ প্ৰাইমাৰ ক'ত লগা হয় একচুৱেলি মানে বস্তুটো এইটো উড প্ৰাইমাৰ বুলি কয় খুঁটাত লগায় ইগো বোলে খুঁটাত লগা হয় যদি কাবাই খুঁটাৰ হেংকা মিস্ত্ৰী আছিস তাহলে কণ্টেক্ট কৰিবি কিন্তু হেংকা নাই পঞ্চপুৰ মাৰ্কেটত আহিলে হ'ল পঞ্চপুৰ বজাৰত আহিয়ে মানে ৰঞ্জন দোকান এখন কৰিলে দাচে পোৱা যায় আৰু এইগিলা কিবা নতুন মাল আনি দিছে ইগো পানী খেৰ ৰঙা নলব নহয় ইগো কোনো পানী নহয় ইগো হৈছে বেলেগ বস্তু ডেঞ্জাৰ বস্তু ইগো নাখাবি কাষে কোনোদিন ভুলতো নাখাবি মানে ইগো কি কৰে ইগো ৰং কৰিবৰ বেলা লগা খায় না তাৰ পিন মানে ইগো কোনোবা বেলা মানুহ পানী খোৱাতে আগত ভাল কৰে চাবি বস্তু ইগো পাছে হেংকাকে কোনোবা দিন খাই পাবি আৰু বিশেষ কৰে মানে এইগিলা যদি কাৰোবাৰ বিয়া খাব যাবাৰ আগে বোলে যৌতুক আনা নাই তাহলে এই দোকানত আহিবি নিশ্চয় মানে যৌতুক ল'বা এইগিলা একদম হোলচেল ৰেটত দিব এইগিলা কিবা কিনি পিতলেৰ আছে টেনশ্যন নাই এইগিলা মটৰে কিবা কিনি আছে আৰু দত মানে মাল আছে কিবা ক'ব বোলে হয় ৰাইজ যদি কিবা লাগে আহিবি সকলো বস্তু পাই যাব পাই যাব নহয় পাবি আৰু সকলো বস্তু পাব হাৰ্ডৱেৰ যিকোনো বস্তু পাই যাব একদম চিন্তা নাই আহিলে ঘূৰি যাব লগা নহ'ব কিবা কিনি কৰে মেনেজ কৰি দিব আৰু লাইনৰ বস্তু আছে লাইনৰ বস্তু পাই যাব কাৰোবাৰ যদি ঘৰ ৱায়াৰিং কৰিব লগা আছে যিকোনো ৱায়াৰ পাব হেভেলছৰ পাব মানে যিকোনো ফ্লেক্সিবল যিকোনো ৱায়াৰিং পাই যাব কেচিং কেপিং পাব আৰু লগতে ভাইটি চেনেলক ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ এলা আমি মই কৰোঁ যাওঁ টাটা বাই বাই সকলোকে বাই বাই দে